জীৱনত চিন্তা কৰা ভাল, কাৰণ জীৱনত কিবা এটা কৰিবলৈ হ'লে বা জীৱনত সফল হ'বলৈ হ'লে আমালোকক চিন্তা কৰিব লাগিব। কাৰণ চিন্তা নকৰিলে সফল হ'ব নোৱাৰিব। চিন্তা কৰা ভাল, কাৰণ আপুনি আপোনাৰ লাইফত কিবা এটা গন্তব্য স্থান পাবলৈ হ'লে সেই বিষয়তো চিন্তা কৰিব লাগিব। চিন্তা কৰা ভাল আৰু চিন্তা কৰক। কিন্তু এই চিন্তাটো যেতিয়া অতিৰিক্ত মাত্ৰাত হৈ যায় তেতিয়া কিন্তু চিন্তাই লাভ নহয়, ক্ষতিহে কৰে। আমালোকে ভাবোঁ যে আমালোকৰ ফিউচাৰৰ একটা টেনশ্যন আছে, ফিউচাৰ লৈ একটা চিন্তা আছে। এই চিন্তাটো গোটেই দিন সেই চিন্তাতে থাকোঁ। কেৰিয়াৰ আছে থাক, কেৰিয়াৰৰ ঠাইত কেৰিয়াৰ আছে। কেৰিয়াৰ যেতিয়া আপুনি গঢ়িব লাগে তেতিয়া সেইটো চিন্তা কৰিব লাগিব, প্লেনিং তেতিয়া কৰিব লাগিব। কিন্তু কেৰিয়াৰৰ কথা ভাবি গোটেই দিন নষ্ট কৰিব নোৱাৰি। কাৰণ দিনটো নষ্ট কৰি কি হ'ব? দিনটো কামত খটুৱাও, চিন্তা কৰি কৰি নিজৰ দেহৰ ক্ষতি কৰি, সময় অপচয় কৰি কি লাভ? নাই, কোনো লাভ নাই। কিন্তু চিন্তা কৰক, কিন্তু লিমিটত থাকি চিন্তা কৰক। যিখিনি আচলতে দৰকাৰ সেইখিনি কৰক, তেতিয়াহে লাইফত কিবা এটা কৰিব পাৰিব।